একচুৱেলি হেল্প এটা কৰি দিবা নেকি মোৰ কাম এটা কৰি দিবা মই মানে এইটো মাৰিছোঁ যদি বনিছে না মোক ক'ব পাৰিবা চাই দিয়া হেল্প কৰা না মই নতুনকৈ আহিছোঁ যে মই ইয়াত দেখিছোঁ আমাৰ ঘৰত মানে মোক জিম জইন কৰিবলৈ পইচা নাই বেংক কেলৈ কৰিব চা তুমি বিশ্বাস নকৰা এই ঠিকেই ক'লোঁ দেই তুমি ৰ'বা হেল্প কৰি থৈ যোৱা চা কি কৰিছা চাই দিব পাৰা নাই বডি চডি আহিছেনে মোক ইম্পৰ্টেণ্ট কাম নাই যদি হেৰি আকৌ মানে যোৰহাটৰ হয় নাই যোৰহাটৰ ছোৱালী ভাল বুলি শুনিছোঁ হেল্প কৰিব লাগে অঁ তুমি হেল্প কৰা এই তুমি ক'ব লাগে না হেল্প কৰিব পাৰা ইয়াকো কৰা হেল্প কৰিব পাৰা অঁ হেল্প কৰা চা গোটেই পেনে চেনে টিকি গ'ল মোৰ গম পাইছানে মোৰ বডি আকৌ বডি আজিকালি বোলে ছোৱালীবোৰে জিম মৰা ছোৱালীয়ে ভাল পায় ৰাস্তা ৰৈ নাই চালিলে মানুহ আহক চালিলে আহক হয় বাৰু খালি পইচা নাই নহয় মোৰ এতিয়া মোৰ ফ্ৰেণ্ডো নাই নহয় ইয়াত নতুন মই গম পাইছা নাই যোৰহাটত নতুন মই এই একচুৱেলি দেখিছে মই লখিমপুৰ একচুৱেলি লখিমপুৰ কি বুলি কয় এই নলাঘাট অঁ এই নদী এখন পুৰণা গাঁও হয় জানো সেইকাৰণে চিনাকি নাই আকৌ মই মানে লখিমপুৰ ছোৱালীবোৰ চবকে চিনি পাওঁ চাইলৈ আহিলোঁ বেয়া এই আমাৰ কেমেৰা চেমেৰা নাই দেই ফেংটো বেয়া কৰিলে হাই এটা কৰি দিয়া ফেংটো বেয়া কৰিলা দেই তুমি বহুত বেয়া কৰি তুমি অকণমান ছাপৰ্ট কৰিব লাগে নতুনকৈ খুলিছোঁ চেনেলটো চাবগৈ পাৰিবা ভিডিঅ'টো দিব পাৰিম নে এনেই অকণমান প্ৰেংকটো বাৰু ৰঙেই কৰি দিলা তুমি দেই 420 অফিচিয়েল অসম প্ৰেংক বুলি আছে 420 প্ৰেংক অসম নতুনকৈ খুলিছোঁ মানে কালি পৰহি খোলা তো চাব পাৰা 420 প্ৰেংক অসম বুলি মাৰি দিয়া আহিছেনে মোৰতো শ্ল' নেকি শ্ল' মাৰিছোঁ চাগে এইবোলে আহিবা আমি এতিয়া ফাৰ্ষ্ট ভিডিঅ' দুটা আপলোড কৰিছোঁ এতিয়া আজিৰ পৰা আৰু মানে ৰেগুলাৰ দেই চাই নাপাবা ঠিক আছে বাৰু থেংক ইউ দেই অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ